আজি ১৮ ফেব্ৰুৱাৰী অসমীয়া বোলছবি জগতৰ এজন বিখ্যাত অভিনেতা বিজু ফুকনৰ জন্মদিন। আপোনালোকে সকলোৱে বিজু ফুকনক চিনি পায়। বিজু ফুকনক চিনি নোপোৱা ব্যক্তি কোনো নাই। বৰ্তমান তেখেত আমাৰ মাজত নাই। ২২ নৱেম্বৰ ২০১৭ তেখেতৰ মৃত্যু হয়, কিন্তু আজি তেখেতৰ জন্মদিন। সেয়েহে আজি বিজু ফুকনৰ বিষয়ে কিছু জানিবলগীয়া কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু নিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিজু ফুকন অসমীয়া চলচ্চিত্ৰ জগতৰ এজন খ্যাতনামা অভিনেতা আছিল। তেখেতে চলচ্চিত্ৰ পৰিচালক ৰূপেও অৱতীৰ্ণ হৈছে। খ্যাতনামা অসমীয়া কথাছবি ডাক্তৰ বেজবৰুৱাত এটা তেনে সৰু চৰিত্ৰত প্ৰথমে ভুমুকি মৰা এইগৰাকী অভিনেতাই প্ৰথমে বৰুৱাৰ সংসাৰ চলচ্চিত্ৰত নায়কৰ ৰূপত অভিনয় কৰে আৰু পাছলৈ অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্ৰিয় নায়কত পৰিণত হয়। বিজু ফুকনে অভিনয় কৰা আজলি নব বোৱাৰী আদি সৰ্বকালৰ সফল অসমীয়া চলচ্চিত্ৰবোৰে পৰিগণিত। আহক জানো বিজু ফুকনৰ জন্ম আৰু বংশৰ কিছু পৰিচয়। বিজু ফুকনৰ জন্ম হয় 1947 চনত ডিব্ৰুগড় জিলাত। বিজু ফুকনৰ জন্মগত নাম আছিলে বিজয় ফুকন। চলচ্চিত্ৰ জগতলৈ অহাৰ পাছত তেখেতে ঘৰত মতা নাম বিজুৰে নিজৰ চিনাকি দিয়ে। তেখেতৰ পিতৃ বিজু ফুকনৰ পিতৃ অতুলচন্দ্ৰ ফুকন এগৰাকী সামৰিক বিষয়া আছিলে। ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত বিজু ফুকনে পঢ়া শুনা কৰিছিলে। তাত তেখেতে ডিগ্ৰী কমপ্লিট কৰিছিল। এতিয়া আহোঁ বিজু ফুকনৰ সাংস্কৃতিক জীৱনলৈ। 1970 চনত বিজু ফুকনে ৰজেন বৰুৱাৰ পৰিচালিত ব্যৱসায়িকভাৱে সফল চলচ্চিত্ৰ ডাক্তৰ বেজবৰুৱাত এটা গানৰ দৃশ্যত ভুমুকি মাৰে। একেটা বছৰতে নিপ বৰুৱাৰ পৰিচালিত চলচ্চিত্ৰ বৰুৱাৰ সংসাৰত নায়কৰ চৰিত্ৰ ৰূপায়ণ কৰে। ইয়াৰ পাছতে তেখেতে কেইবাখনো অসমীয়া চলচ্চিত্ৰত অভিনয় কৰি তাৰকা অভিনেতাৰূপে চিহ্নিত হয়। 70 আৰু 80 দশকত প্ৰায় 40খনকৈ অধিক চলচ্চিত্ৰত নায়কৰ অভিনয় কৰে। মূলতঃ ব্যৱসায় চলচ্চিত্ৰৰ লগত জড়িত হ'লেও বিজু ফুকনে কেইবাখনো সমান্তৰাল চলচ্চিত্ৰতো অভিনয় কৰিছে, যেনেকৈ ভৱেন্দ্ৰনাথ শইকীয়াৰ চলচ্চিত্ৰ জাহ্নু বৰুৱাৰ চলচ্চিত্ৰ। তাৰ উপৰিও ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছে। আবাহন থিয়েটাৰ আৰু ভাগ্যদেৱী থিয়েটাৰত বিজু ফুকনে অভিনয় কৰিছিল। অসমীয়া চলচ্চিত্ৰৰ উপৰিও বিজু ফুকনে বঙালী ভাষাৰ চলচ্চিত্ৰ হোটেল চৌফিক্স গজমুক্তা আদিত অভিনয় কৰিছিল। দূৰদৰ্শনৰ বিভিন্ন চিৰিয়েল টেলিনাটক আদিতো বিজু ফুকনে অভিনয় কৰিছে। 80ৰ দশকতে বিজু ফুকনে চলচ্চিত্ৰ পৰিচালনাত হাত দিয়ে। তেখেতৰ দ্বাৰা পৰিচালিত ভাই ভাই ব্যৱসায়িকভাৱে সফল চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছিল। তেখেতৰ দ্বাৰা পৰিচালিত শিশু চলচ্চিত্ৰ অতিক্ৰম আজিলৈকে মুক্তি নাপালে। বিজু ফুকনে গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচনা কৰা গল্পৰ আধাৰত দেউতা নামে এখন ধাৰাবাহিক পৰিচালনা কৰিছিল। বিজু ফুকনে ঘাতক নামে এখন ভিডিঅ' চলচ্চিত্ৰ প্ৰযোজনা কৰিছিল। এতিয়া আহোঁ বিজু ফুকনৰ ৰাজনৈতিক জীৱন। আপোনালোকে সকলোৱে হয়তো নাজানে বিজু ফুকনে ৰাজনীতিত ভৰি দিছিলে, কিন্তু সফল নহ'ল। বিজু ফুকনে 1999 চনৰ লোকসভাৰ নিৰ্বাচনত অসম গণ পৰিষদ দলৰ টিকটত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু এই নিৰ্বাচনত তেখেতে পৰাজিত হৈছিল। বিজু ফুকনৰ অভিনীত কেইখনমান চলচ্চিত্ৰৰ নাম আপোনালোকক ক'বলৈ ওলাইছোঁ। প্ৰথমতে কওঁ, যিটো আৰম্ভণিৰে অভিনয় কৰিছিল, কম বেছি নাছিলে, জাষ্ট এটা গীতত ওলাইছিলে, সেইখনৰ পৰা আৰম্ভ কৰি দিছোঁ। ডাক্তৰ বেজবৰুৱা 1970 চন, পৰিচালক আছিল ৰজেন বৰুৱা। তাৰপিছত মেইন লিড ৰ'ল হিচাপে তেখেতে ওলাইছিলে 1970 চনতে। এইখন বোলছবি আছিলে বৰুৱাৰ সংসাৰ, পৰিচালক নিপ বৰুৱা। তাৰপিছত অৰণ্য 1971 চন, ললিতা 1972 চন, উপজা সোণৰ মাটি 1972 চন, বনৰীয়া ফুল 1973 চন, অনুতাপ 1973, ৰশ্মিলেখা 1973, মমতা 1973, গণেশ 1973, দৃষ্টি 1974, আজলি নব 1974, ধমকাই 1977, নতুন আশা 1977, বিশেষ এৰাতি 1979, মেঘমুক্তি 1979, উপপদ 1980, ইতিহাস 1980, ৰজনীগন্ধা 1981, বোৱাৰী 1982, ৰাজা 1982, অপৰূপা 1982, হৰসংসাৰ 1983, দেৱী 1984, অগ্নিস্নান 1985, বহাগৰ দুবৰীয়া 1985, মন মন্দিৰ 1985, এণ্টনি মন নাম, মা পাপৰি
এই দেশ মোৰ দেশ, জেতুকী, পিতা পুত্ৰ, পাহাৰী কন্যা, অভিমান, যখিনী, ৰঙা নদী, অশান্ত প্ৰহৰ, আই কিল্ড, হিমচাৰ, আছেনে কোনোবা হিয়াত, এই মৰম তোমাৰ বাবে, ইমান মৰম কিয় লাগে, অগ্নিসাক্ষী, হেঁপাহ, বাৰুদ, ৰং, দেউতাই দিয়া বিদায়, স্নেহবন্ধন, অচিন চিনাকি, ৰ'দ, খান্তৱ দাহ, দূৰ, দ্য আণ্ডাৰৱৰ্ল্ড। বিষ্ণুফুকনে বঙালী চৰিত্ৰত অভিনয় কৰা ছবিকেইখন হৈছে হোটেল চৌফেক্স, অপৰাজিত, দস্যু ৰত্নকাৰ, গজমুক্তা। তেখেতে অভিনীত নাটককেইখন হৈছে সময়, নেতা, কেপ্টেইন গগৈ, ফল্গু, ইয়া ধুৱাই নিলে। এতিয়াও তেখেতৰ মৃত্যু লয়। আপোনালোকে সকলোৱে জানে তেখেতৰ মৃত্যু কেতিয়া কেনেকৈ হৈছে, তাত মই বেছি ক'ব লগা নাই। 2017 চনৰ 22 নৱেম্বৰ তাৰিখে গুৱাহাটীৰ এপ'ল' হস্পিটেলত আবেলি 6:15 শেষ নিশ্বাস ত্যাগ কৰে।